Hi friends, welcome to my YouTube channel Dion's Vlog. কিবা এটা কৈ দিয়া কি কম আৰু কৈ দিয়া কি কোৱা নোকোৱা কিবা এটা কৈ দিয়া চেনেল কিনি কেনেকুৱা লাগিছে ইয়াত কি কি দোকানৰ নামটো কি আছে আৰু আপোনাৰ ইয়াত বাটা পাব স্পাৰ্ক পাব শ্বুজ পাব পাব বেগেজ পাব ধুনীয়া ধুনীয়া বেগেজ আছে ইয়াত এইবিলাক চাওক এইফালে দেখুৱাব এইটো নতুন আমাৰ অসমৰে এইখন দোকানতে আহে জোতা চেণ্ডেল কিনিবলৈ আৰু এইফালে এজন কাষ্টমাৰ চাই লওক এতিয়া প্ৰায় 9:30 হ'ল এতিয়া দোকান বন্ধ কৰিব সময় হ'ল গতিকে কাষ্টমাৰ ইমান নাই এইজন হ'ল দোকানৰ চেলছ মেনেজাৰ পচন্দ নাই ল'বে নেকি কিবা এটা দাদা আপোনাৰ চেণ্ডেলযোৰ পচন্দ হৈছেনে কৈ দিয়ক এইবিলাক পচন্দ হয় নিব আহিছ কি নিব 8 नंबर रेड वाला का ब्लैक वाला हाँ ये वाला ये दिखाओ ना दोनों में से মানে কৈছোঁ নহয় আপোনালোকে আহি ইয়াত বৰিং নহ'ব অলপ টাইম পাছো হ'ব আৰু প্লাছ ধুনীয়া ধুনীয়া ডিজাইনৰ বস্তুবিলাক পাব আৰু লাষ্টত আপোনালোকে মোৰ চেহেৰাটো চাব পাৰে এইজনে হয় মই মোৰ ব্লগ বনাইছোঁ বাৰু যিয়ে নহওক আমি ব্লগটো যিমান পাৰোঁ দীঘলীয়া কৰিবলৈ চেষ্টা কৰিম আৰু ওচৰতে ডাঙৰ ডাঙৰ কাপোৰ দোকানো আছে সেইবিলাকো আপোনালোকে চাবলৈ পাব আৰু ডাঙৰ আপোনাৰ মোবাইল শ্বপ এখন আছে এইখনো চাব পাৰে ওচৰতে জিমো আছে এইবিলাকো মই যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত জিম প্ৰায় 10 মান বজালৈকে চলে সন্ধিয়া আৰু ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হয় প্ৰায় 10 মান বজালৈকে আৰু ইয়াত এডমিশ্যন ফিজ বৰ বেছি নহয় 1500 টকা লয় আপোনালোকে আহিব পাৰে ইয়াত জিম মাৰি বহুতো মানুহে সফলতা অৰ্জন কৰিছে এইজনো লগতে জিম মাৰে এইজন আপুনি নামটো ক'ব নেকি আপোনাৰ নাম কি মোৰ নাম দীপংকৰ হয় নেকি এইজন হ'ল দীপাংকৰ এই হ'ল জিম মাৰে সদায় আৰু আপুনি যায় নেকি দোস্ত মই জিমত যাওঁ বেছি দিন 2 মাহমান হ'ল আৰু কেনে পাইছে আপোনাৰ কেনে মানে অলপ কেইদিনমান অলপ কষ্ট পায় দুখ পায় এনেই মানে দেখিবলৈ মানে ভাল কিন্তু কৰিবলৈ গ'লে অলপ মেহনত কৰিব লাগে আপোনালোকে জানে আৰু জিম তাতে কেনেকুৱা মাষ্টৰ কেনেকুৱা ইমান হেৰি নহয় মানে সৰু আছে মানুহ কিমান আহেনে মানুহ কমচে কম 30-40 জন আছে দোকান খুলিছে আৰু যে দোকানখনৰ নামটো কৈ দিয়ক আৰু জেগাটো বিবেকানন্দ অ'কে চ' আপোনালোকে জানিব পাৰিলে অলপ পিছত মই ফাৰ্মাচী এখন আছে তালৈ গৈ আছোঁ আৰু ইয়াত প্ৰায় 10 মান বজাত দোকান বন্ধ হ'ব আপোনালোকে চাই থাকক এয়া চাওঁ পে'মেণ্ট কৰিবলৈ ওলাইছে এইজন পে'মেণ্ট কৰিছে কেছ কৰিছে কাৰণ এতিয়া ইয়াত চুৱাইপ মেচিন নাই পে'টিএমো নাই ফোনপে'ও নাই গতিকে কেছ দিছে খুচুৰাৰ প্ৰব্লেম আছিল গতিকে দিলে যেনেকৈ নহওক গ'লে বাৰু গৈ আছোঁ আমি এতিয়া আন এখন দোকানলৈ বা জিমলৈ পাৰিলে দেখুৱাম চাই থাকক এই দুজন কাষ্টমাৰ আছিলে এইখনৰ নামটো দেখুৱাই দিছোঁ কি নাম আহিব পাৰে আপুনি এই ৰাস্তাটোত বৰ ভিৰ থাকে নন ষ্টপ গাড়ী থাকে ছিংগল ৰাস্তা হয় কেতিয়াবা বাইক চলালে বৰ সাৱধানকৈ আহিব আৰু হেলমেট এইবিলাকতো ল'বলৈ নাপাৰিব এইটো একদম বহুত মানে ইয়াত ফাইন ধৰা জিমটো হ'লে এইটো ওপৰত আছে যে তাতে কমেণ্ট কৰি ক'ব আমাক কেনেকুৱা লাগিলে আৰু যিমান পাৰে শ্বেয়াৰ কৰক কমেণ্ট কৰক লাইক কৰক তেতিয়া আমাৰো দ্বিতীয়টো ভিডিঅ' বনাবলৈ মটিভেশ্যন আহিব আৰু এইটো মোৰ প্ৰথম ব্লগ হয় আপোনালোকৰ মাজত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে গতিকে আপোনালোকে নিজৰে ভাই ককাই ভণ্টি ভাইটি বা দাদা যি ভাবে সেই হিচাপে ক্ষমা কৰি দিয়ে যেন নিজৰে বুলি দেই ইয়াত এটা মন্দিৰো আছে টেম্পল আপোনালোকে ইয়াত
আহিব পাৰে, বহুত ধুনীয়া। এইখন হৈছে ফাৰ্মাচী, ইয়াত কৰোণাৰ পজিটিভ হ'লে আপোনালোকক চিকিৎসা কৰা হয়। আপোনালোকে যদি কৰোণা হয় আপোনালোকে আহিব পাৰে ইয়াত। গৈ আছোঁ মই ভিডিঅ'টো চাব পাৰে। মাস্ক চাস্ক চব গোটেই লগাই আহিব, নহ'লে ইয়াত দৰৱ পাতি একো নিদিব। এতিয়া আমি গৈ আছোঁ হস্পিটেলখন ফাৰ্মাচীখন আহিছিলোঁ, দৰৱ ল'লোঁ আৰু চাই থাকক আৰু